September we met, I could tell by your smile. You hadn't been with a good girl like me in a while. Yeah, you were impressed. Hey guys, welcome back to my channel Neha's Passion. মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি মই লৈ আহিছো এটা টেস্টি ভেজ ৰেচিপি, হেতু হৈছে ছোলা পনীৰ। ছোলা পনীৰটো এটা পাঞ্জাবী ৰেচিপি, কিন্তু এটা সিম্পল ভাৰ্জনত মই বনাই লৈ আহিছো আপোনালোকৰ বাবে। তেন্তে বলো ট্ৰাই কৰো ছোলা পনীৰ। প্ৰেছাৰ কুকাৰত কাবুলি চানা 2 কাপ আৰু এটা আলু দি বইল কৰি লৈছো। মই কমেও 5টা বা 6টা সিটি দিছিলো, আপোনালোকে হিচাপ মতে দি লব। আৰু দিছো হালধি। মোৰ কুকাৰটো সৰু কাৰণে মই 6টা সিটি দিবলগীয়া হ'ল। আপোনালোকে যদি অলপ মিডিয়াম সাইজৰ 3 লিটাৰ কুকাৰ লয় তেতিয়া হলে 4টা সিটিটো হৈ যাব। এতিয়া এখন কেৰাহীত মই তেল লৈ পনীৰ ফ্ৰাই কৰি লৈছো। পনীৰত মই অকল হালধি দিছো, তাত নিমখ দিয়া নাই। ভালকৈ ফ্ৰাই কৰি লম। ফ্ৰাই কৰোতে গেছৰ হিটটো মই মিডিয়াম হাই ৰাখিছো। তিনি পৰা 4 মিনিটৰ পিছত মই এয়া উঠাই লৈছো। পনীৰ ভালকৈ গোল্ডেন হৈ গ'ল। এতিয়া একেখিনি তেলতে মই এড কৰিম শুকান জলকীয়া আৰু তেজপাত, আৰু এড কৰিম গোটা জিৰা 1 চামুচ। 1 মিনিটৰ পিছত মই ইয়াত এড কৰিছো কমেও 1 কাপ পিয়াজ, আৰু এড কৰিম আধা চামুচ আদা নহৰু পেষ্ট। ভালকৈ ভাজি লম যাতে আদা নহৰু কেঁচা সোৱাদ যায়গৈ। ইয়াৰ পাছত মই এড কৰিছো 1 স্পুন ৰেড চিলি পাউডাৰ, 1/2 স্পুন জিৰা পাউডাৰ আৰু 2 স্পুন ধনিয়া পাউডাৰ। এতিয়া এড কৰিছো 1 কাপ বিলাহী। ভালকৈ মিক্স কৰি লম আৰু মাজে মাজে লৰাই থাকিম। আৰু ইয়াত এতিয়া মই এড কৰিছো এটা কেঁচা জলকীয়া, আপোনালোকে কম বেছি দিব পাৰে, আৰু দিছো আধা চামুচ ড্ৰাই মেংগো পাউডাৰ। ড্ৰাই মেংগো পাউডাৰ ছোলা পনীৰত বহুতে ইম্পৰ্টেন্ট হয়। আৰু এতিয়া এড কৰি দিছো কাবুলি বুট আৰু আলু। প্ৰথমতে কাবুলি বুট আৰু আলু ভালকৈ ভাজি লম। কমেও 5 মিনিটৰ বাবে ভাজিব লাগিব। পাঁচ মিনিট মানৰ ভজা পাছত এয়া পানী শুকাই যাব লাগিব। এতিয়া এড কৰি দিম থাকি যোৱা ষ্টকখিনি, আৰু এক্সট্ৰা যদি আপোনালোকক পানী দিব খুজিছে তেন্তে আপোনালোকে পানী দিব পাৰে, কিন্তু নিমখৰ পৰিমাণটো কম বেছি চাই ল'ব। ইয়াত মই এতিয়া এড কৰি দিছো ভজা পনীৰ আৰু ভালকৈ উতলিবলৈ দিম। কমেও 7 মিনিটমান লো মিডিয়াম ফ্লেমত উতলিবলৈ দিম ভালকৈ। আৰু শেষত এড কৰিম কসুৰি মেথি। কসুৰি মেথি বহুতে ইম্পৰ্টেন্ট হয়, আপোনালোকে শিয়ৰলি এড কৰিব। আৰু এয়া ফ্লেম অফ হৈ গ'ল আৰু ৰেডি হৈ গ'ল মোৰ ছোলা পনীৰ। ভিডিঅ'টো চাই কেনে পালে কমেন্ট সেকশনত জনাব, আৰু এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত, আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰ নতুন নতুন ৰেচিপি আৰু বহু কিছু লৈ আহিম মোৰ চেনেলত নেহাজ পেশন। থ্যাংকস ফৰ ৱাচিং।